কাকিত পাৰিবাৰিক কণ্ডলৰ চৰম পৰিণতি নিজ পত্নীক ডিঙি চেপি হত্যা স্বামীৰ গ্ৰেপ্তাৰ হত্যাকাৰী স্বামী হয় পাৰিবাৰিক কণ্ডলৰ বাবে হুজাই জিলাৰ কাকিত নিশা নিজ পত্নীক ডিঙি চেপি হত্যা কৰিলে এজন পাহান স্বামীয়ে কাকি 4 নং ডেৰা পথাৰৰ 3 সন্তানৰ মাতৃ মৌচুমী ডালু নামৰ 30 বছৰীয়া মহিলাগৰাকীক নিজ গৃহতে ডিঙি চেপি হত্যা কৰে স্বামী মংগল ডালুৱে পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পত্নী হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ইপিনে ধৃত স্বামী আৰক্ষীৰ আগত নিজ পত্নীক ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে মানে ঘৰত থাকিলে ভাত চাত বনোৱাৰ কাৰণে যি হেৰি নকৰে দিবলৈ টান পায় পোৱালি এটা কিছুমান আপোনাৰ পত্নী কেইটা ল'ৰা ছোৱালী এজন ব্যক্তি নিজৰ পত্নীক ঘৰৰ ভিতৰতে হত্যা কৰিলে আমি গ'লোঁ গৈ তেওঁক আটক কৰি থোৱা আছে তাতে আমি তেওঁক হেৰি কৰিলোঁ প্ৰেৰণ কৰিলোঁ আৰু তেওঁক সোধাৰ পাছত তেওঁ ক'লে যে তেওঁ হাতেৰে নিজৰ পত্নীক ডিঙিত চেপি হত্যা কৰিছে কৈছে মানুহক মই হত্যা কৰিলোঁ মোক কি কৰ বিগত কিছুদিনৰ পৰাই পাৰিবাৰিক কণ্ডলৰ বাবে দুয়োৰে মনোমালিন্য চলি আছিল বুলিও প্ৰকাশ কৰিছে ধৃত মংগল ডালুৱে ব্যুৰো ৰিপৰ্ট টাইম নিউজ